हेलो एवरीवन কি খবৰ সকলোৰে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো মোৰ এইটো নতুন চেনেল হয় মই ইয়াতে শৰ্টছ আৰু ব্লগ দিম আপোনালোকে মৰম দিব বুলি আশা থাকিল একচুয়ালি ভিডিওটো কৰি থাকোতে বেকগ্ৰাউণ্ডৰ মিউজিক বাজি আছিল হেকাৰণে ভয়েস অভাৰ দিব লগা হল কপিৰাইট লাগিব বুলি আজি মানে লগৰ এজনীৰ লগত যাম ফেঞ্চি যাম বুলি কৈছে তাই বজাৰ কৰিব কাৰণে মোৰ কলেজৰ ফ্ৰেণ্ড আমি ওচৰতে থাকো যদিও লগ হোৱা নাযায় তাই মোক মাতি থাকে হেকাৰণে যাম বুলি ভাবিছো যেহেতু আজি সানডে কি কৰো আপোনালোকে চাই থাকিবচোন ভিডিওটো শেষলৈকে বুক কৰিছিলো অহা নাই ৰখি আছো লগৰজনী গণেশগুৰিলৈকে আহিব গণেশগুৰি লগ হয় আৰু যাম আৰু ভিডিও দাদাজন অহাই নাই প্ৰথমবাৰ ৰখি আছো 5 মিনিট মান হ'ল অথবা ৰখি টাইমত অহাৰ কাৰণে বজাৰ কৰি ঘূৰি ফুৰিছে গাইজ কিমান মানুহ দেখিছে এইবোৰ কিমান 100 এইবোৰ 50 এইবোৰ 100 50 নেকি এইবোৰ চাওক গাইজ 50 টকা ফেঞ্চিটো বহুত ভাল ভাল কালেকশ্যন আছে ছোৱালীবোৰৰ কাৰণে বিশেষকৈ এয়া টপ বিলাক 200 rupees only এইবোৰ 100 ন হা দাদা 100 এটা ধুনীয়া লাগিছে হা এটা 300 বহুত কিউট লাগিছে দেই এইটো ভাল লাগিছে এইটো হোৱাইটটো ভাল লাগিছে হোৱাইটটো ল হোৱাইটটোৱে ভাল লাগিছে মোৰ সৰু যে এইকেইটা ডাঙৰ এটা ল এইটো কেনেকুৱা লাগিছে 150 এইটো কিমান আৰু এইটো 300 ন এইটো মানে পাৰ্টি চাৰ্টিত যাব পাৰিবি বিয়া চিয়াত লৈ যাব পাৰিবি ভোক লাগিছে গাইজ আপোনালোকে আহিব ফেঞ্চিলে বহুত ধুনীয়া অফাৰ দি আছে ছোৱালীৰ কাৰণে বেছিকৈ অফাৰ দিছে 1250 বাহিৰত গাইজ 2600 বুটজোৰ এইবোৰ সব একে নে 2600 কিন্তু ভাল লাগিছে বহুত দাম চাই কাম হ'ব চাগে এইটো ভাল লাগিছে স্কাৰ্ট হয় বজাৰ চজাৰ কৰি আমি আহিলোঁ এতিয়া আৰু ভোক লাগিছিলে কিবা এটা খাই ল'লোঁ আৰু এতিয়া ওচৰতে পাৰ্ক এখন আছে তালৈ যাম পাৰ্কে নেকি নাজানো আৰু সোমাই পোৱা নাই তালৈ যাম আৰু খোজকাঢ়ি যাবি নেকি এয়া আমি নেহৰু পাৰ্ক আহি পাই গ'লোঁ আৰু টিকেট কাটিলোঁ 30 rupees হয় টিকেটৰ দাম আৰু কেতিয়াবা আমি লগৰ ফ্ৰেণ্ডছৰ লগত আহিও ভাল লাগে টাইম কটাই আৰু আজি বহুত বেছি ভাল লাগিল আমি আহি গ'লোঁ পাৰ্ক এখন নেহৰু পাৰ্ক কটন কলেজৰ ফ্ৰণ্টতে আছে ভাল লাগিছে দেই আমি ফটো মাৰিলোঁ দুখনমান আৰু দুটামান ভিডিঅ'জ বনালোঁ ভাল লাগিছে দেই পাৰ্কখন আজি ফাৰ্ষ্ট টাইম আহিছোঁ এখন নেহৰু পাৰ্ক ফটো মাৰি দিব লাগে বোলে ইমান ফটো মাৰি দিলোঁ তোক বহুত ফটো মাৰি দিলোঁ 3খন নে 4খনে মাৰিছোঁ কিন্তু যিকেইখন মাৰিছোঁ ভাল মাৰিছোঁ গোটেইকেইখন ভাল লাগিছে তই মোক বহুত কেইখন মাৰি দিছ কিন্তু ভাল লগা নাই এখনো ভাগৰ লাগি গ'ল আৰু দেই পাৰ্কখন বহুত ডাঙৰ ঘূৰি ঘূৰি আমনি লাগি গৈছে ফটো মাৰিলোঁ আমি ভিডিঅ' বনালোঁ এতিয়া আমি যাওঁগে আৰু
গধূলি আগে আগে পাবগে লাগিবতো দীপশিখাটো আজি ফটোগ্ৰাফাৰ কৰা হৈছে আৰু মুখটো ফটো মাৰি দিছে ভিডিঅ' কৰি দিছে আৰু বেলেগ অচিনাকি ছোৱালীও মানে তাইক ফটো এখন মাৰি দিবলৈ ৰিকুৱেষ্ট কৰিছে তাই ফটো মাৰি দিছে মই মাৰি দিছোঁ সেইটো মোক ভিডিঅ' এটা বনাই দিয়া ফিল্টাৰটো উলিয়া গ'ল ফিল্টাৰত ভাল নুঠে এইটো নেচাৰেলে ভাল পাৰ্কৰ পৰা ওলাই আহি কিবা এটা খাই ল'লোঁ পাৰ্কৰ পৰা ওলাই আহোঁতে গধূলি হ'বলৈ হ'ল আৰু এতিয়া আমি ৰুমলৈ যাওঁ ঠাণ্ডা লাগি গ'ল ৰাতি হ'ল যে আজি কেনেকুৱা লাগিলে ভাল লাগিলে ৰাতি হৈ গ'ল ন আজি আমাৰ ৰুমত যাবি নেকি নাযাওঁ বেলেগ দিন যাম দে এতিয়া আৰু আমি যাওঁ আৰু ৰুম আকৌ লগ পাম দেই অতি সোনকালে সৰস্বতী পূজাত লগ পাম ভাই এতিয়া বেলেগলৈ যাব ময়ো এতিয়া ৰুমত যাম মোৰ ৰুম হাতীগাঁও তাই যাব ক'ত যাবি তাই উলুবাৰী যাব মই ৰেপিড' বুক কৰিছোঁ অহা নাই আহিব আৰু বাই বাই এয়া মই ৰুমত খাবৰ কাৰণে ফ্ৰুইটছ লৈ ল'লোঁ ৰুমৰ কাৰণে মাংস অলপ লৈ লৈছোঁ কাটিব দিছোঁ ৰুমৰ ওচৰতে পাই গ'লোহি আৰু ফ্ৰুইটছ ল'লোঁ এতিয়া অলপ চিকেন লৈ যাম ৰুমৰ কাৰণে আৰু মোৰ মানে গাইজ পঢ়ি থাকোঁতে কিবা কিবি এনেই খাই থাকিবলৈ মন যায় মোৰ এটা বেয়া হেবিট কিবা কিবি খাই থাকিব মন যায় ভোক লাগে 12টা 1 বজাত কিন্তু ভাতৰ ভোক নালাগে এনেই জাংক ফুডৰ ভোক লাগে সেইকাৰণে লৈ লওঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা হ'ল জনাবলৈ কমেণ্ট বক্সত নাপাহৰিব আৰু আজিলৈ বাই বাই